নমস্কাৰ, মই নদিয়াল। আপোনালোকে জানেই মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন এটা ভিডিঅ'। আৰু এই ভিডিঅ'টো আচলতে মই কৰাৰ কাৰণটো হৈছে মই নাটক কৰি খুব ভালেই পাওঁ, সেইকাৰণে মই কৰিলোঁ। আচলতে মোৰ চেনেলত নাটকৰ ভিডিঅ' প্ৰয়োজন নাই, তথাপিও মই কৰিলোঁ। মানে মোৰ ভাল লাগে নাটক কৰি। মই টপিক এটা কিবা এটা পালোঁ, অলপ হাঁহিবৰ কাৰণে কৰিলোঁ, কিন্তু মনোৰঞ্জনৰ কাৰণেহে কৰিছোঁ দেই। এই ভিডিঅ'টো গাত পাতি ল'ব নালাগে কোনো ব্যক্তিয়ে, মাত্ৰ মনোৰঞ্জনৰ কাৰণে কৰা হৈছে। তেনেহ'লে আহক নদিয়াল ব্লগ ষ্টাৰ্ট কৰোঁ। কি হ'ল, একেবাৰে ঝাৰু মৰাত লাগি আছা যে? অমিত কলচ গম পাইছা? অমিত কলচ, এয়া অমিত কলচৰ লীলা। এই অমিত কলচ যে ওলাইছে, অমিত কলচৰ কাৰণে আজি মোৰ এই অৱস্থাটো যে অমিত কলচৰ কাৰণে। তেওঁ এতিয়া একদম মেকআপ পাউডাৰ কোনো মেকআপত ব্যস্ত, বুজিছা? ভিতৰত আছে মোৰ এই বাঁহনি মৰা কাম, চোতালত বাঁহনি মাৰিম, বুজিছা? বাচন ধুম, হাঁহ চৰাম, ছাগলী চৰাম, এইবিলাক গোটেই কাম টেটুত লাগিছে, মোৰ টেটুত। আজি বোলে অমিত কলচ, কাইলৈ বোলে অমিত বৃক্ষ। হা, কিমান কাম! মুদিয়ে মাতাৰ লগে লগে দৌৰ মাৰে, মতাটোৱে চিঞৰি থাকিলে কাণ মন নাই। এতিয়া এই চেলফি উঠিব লাগিব যে, ভিতৰত মেকআপত আছে। হা, এইবিলাক কৰি মেলি আকৌ মোক ভাতগাল ৰান্ধিবলৈ আছেই, বুজিছা? ভাতগাল ৰান্ধিবলৈ আছে। এই টেমাটো শেষ হৈ গৈছে মোৰ, এই টেমাটো শেষ। ভাত পানী ৰান্ধি বাঢ়ি পোৱালীকেইটাক দি মেলি কেতিয়া কামলৈ যাবা, কেতিয়া কাম কৰিবা? তেওঁতো মেকআপ মানে কি আৰু, মেকআপটো কৰিবই লাগিব, নহ'লে চেলফি ফটোখন আকৌ বেয়া হ'ব নহয়। মোদী আৰু হিমন্তই মাতিছে বুলি কোৱাৰ লগে লগে ৰক্ষা নাই, ৰাতিপুৱা কাম ইয়াতে পেলাই গ'ল। মতা ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিবলৈ সময় নোহোৱা হ'ল। আৰু যে কেইদিন দেখিবলৈ লাগিব ঠিক নাই আৰু। এতিয়া দেখিছোঁ দুজনী আনিব লাগিব, এজনী গোটত এজনী ঘৰত। তেতিয়াহে কাম দিব, নহ'লে ৰাতিপুৱা পাই এনেকৈ ঝাৰু মৰা কাম, বুজিছা? বুজা, তোমাৰজনী কি যোৱা নাই নেকি? তোমাৰজনীও গ'ল, হয় নেকি? এই তোমাৰজনীতকৈ মোৰজনী বেছি উৎপত্তি। একেবাৰে ৰাতিপুৱাৰ পৰা মেকআপতে লাগি আছে। ধুনীয়াকৈ ফটোখন দিলেহে আন্তাজ মোদীয়ে চাব নেকি, হিমন্তই চাব নেকি? হয় পাই, কিবিলাক যে ওলাইছে আৰু সেই তেতিয়াৰ পৰা ঢোল বজোৱা, খোল বজোৱা, কাঁহী বজোৱা, কিবা বজোৱা। এই ইমাননো বজাই থাকিব লাগে, কোৱাৰ লগে লগে বজাব লাগে। ঠিক, মতাবিলাকৰ শান্তি নোহোৱা হ'ল আৰু, বুজিছা? মতাবিলাকৰ শান্তি নাই। যোৱা, তুমি ক'ত যোৱা? গৈ থাকা, যোৱা। তুমি বৃক্ষৰোপণ আকৌ কাইলৈ চফাইটো আছেই। চফাই অৱস্থা মই ঘৰত এইডাল চফাই কৰি তেনেকৈ পদূলি বাটত চেলফি উঠি এইডাল চফাই। পদূলিতহে, ৰাস্তা পদূলিতহে ঝাৰু মাৰে, চেলফি উঠিবলৈ পালে ঝাৰু মাৰে, বুজিছা? থাকিব দিয়া, যোৱা। মোৰ মাথাটো গৰম হৈ আহিছে, কথা নাপাতো। যোৱা, মই এইডাল মাৰি লওঁ, বুজিছা? ভাতগাল ৰান্ধিবলৈ আছে।